নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মনগীত ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতেই বেছি ভাল লগা হ'বলৈ গৈ আছে। কিয়নো এই ধাৰাবাহিকখনৰ যোৱাটি খণ্ডতেই আপোনালোকে দেখিবলৈ পাইছিলে গীতে মনজিতৰ দেউতাকক বুজাইছিল যে অৰ্ণৱে যদি এইটো কাম নকৰিলেহেঁতেন তেতিয়াহ'লে মনজিতে আজি এইটো অৱস্থাত নাথাকিলেহেঁতেন আৰু অৰ্ণৱে যিখিনি কাম কৰিছে ঘৰখনৰ কাৰণে আৰু যিটো ৰিস্ক লৈছে সেইটো মানিবলগীয়া আৰু অৰ্ণৱক সকলোৱে ক্ষমা কৰি দিয়াটো দি উচিত। তো সেইটো কথা গীতে কোৱাৰ লগে লগে মনজিতৰ দেউতাক আৰু মনজিতেও এতিয়া ক্ষমা খোজা আপোনালোকে নিশ্চয় যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে মনগীত ধাৰাবাহিকখনত। আৰু ঠিক তেনেধৰণে আপোনালোকে আজিৰ খণ্ডটিতো দেখিবলৈ পাব। আজি মৃগাংগক গীতে লগ ধৰি ক'ব যে তুমি একো কৰা নাই, তুমি আমাৰ ঘৰখনৰ কাৰণে বহুত ডাঙৰ এটা সহায় কৰিছা আৰু যদি এইটো কাম নকৰিলেহেঁতেন তেতিয়াহ'লে ৰশ্মিৰ অপৰাধী ওলাই নপৰিলেহেঁতেন আৰু তোমাৰ ভনীয়ে যিটো কৰিছে সেইটো ডাঙৰ ভুল কৰিছে আৰু মালাই আগৰ পৰা এইটো কাম কৰি আছে আৰু সেইটো কথা মই জানিছিলোঁৱে আৰু মালায়ে এইটো কাম কৰিছে বুলি মই কনফাৰ্ম হোৱা নাছিলোঁ, সেইকাৰণে মই কাকো কোৱা নাছিলোঁ। তো সেইটো কথা এতিয়া গীতে ক'ব মৃগাংগৰ আৰু মৃগাংগই এতিয়া বাৰু মালাক জেলত নিদিবৰ কাৰণে ক'ব নেকি বাৰু গীতকটো আপোনালোকে দেখিবলৈ পাব মনগীত ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটিত। আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব আজি পেহীয়েকৰ বহুত খং উঠিব এইবোৰ কথা গম পোৱাৰ লগে লগে আৰু অৰ্ণৱক কিয় ইমান সোনকালে ক্ষমা কৰি দিলে, মোক কিয় নিদিলে দাদাইতো সেইটো কথা এতিয়া কৈ থাকিব মনজিতৰ পেহীয়েকে। তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব মনগীত ধাৰাবাহিকখনত। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিবোৰে এই ধাৰাবাহিকখন চাই ভাল পায় তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।